সকলো আজি আহি উপস্থিত হৈছো আৰু এটা ৰাজ্যপালৰ ভাষণৰ পৰৱৰ্তী যেহেতু বিধানসভাৰ বছৰৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণ থাকে অথবা বাজেট অধিৱেশনত ভাষণ থাকে আমাৰ যেহেতু এখন বাজেট অধিৱেশন হ'ব ৰাজ্যপাল ডাঙৰীয়াৰ অভিভাষণ থাকিব আৰু যেটো স্পিকাৰছ ইনিচিয়েটিভ পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই আৰম্ভ কৰিছিল সেই অনুসৰি এবাৰ 6 শিডিউলৰ ওপৰতো এটা আজি স্পিকাৰছ ইনিচিয়েটিভৰ আলোচনা হ'ব তাত আমি অংশগ্ৰহণ কৰিম প্ৰথমবাৰৰ বাবে ভয়ামৰ জনজাতিসকলৰ বাবে 2003 চনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ বহুত প্ৰত্যাহ্বান আছে এইবিলাক বিষয়ে নিশ্চিতভাৱে এই আলোচনাৰ দ্বাৰা আগন্তুক সময়ত আমাৰ সকলো জাতি জনজাতিৰ মাজত যাতে মিলামিছা সদ্ভাৱ থাকে এই দিশত কেনেকৈ কাম আগবাঢ়িব পৰা যায় তাত আমাৰ অসম চৰকাৰৰ অসমৰ বিধায়িনী সভাৰ মানে আমাৰ বিধানসভাৰ সকলোৰে দায়িত্ব আছে আশা কৰোঁ এই অধিৱেশনে সেই দিশত আমাক আগুৱাই নিয়াত সহায় কৰিব নাই নিশ্চিতভাৱে বড়োলেণ্ড যেতিয়া গঠন হ'ল ইয়াতে বড়ো জনজাতিৰ সংখ্যা যিমান তাতকৈ অন্য জনজাতিও আছে এই গতিকে আজি ইয়াতে যিটো সাংস্কৃতিক মিলন দেখিছোঁ এই মিলন সদায় থাকক সেইখিনিয়ে আশা কৰোঁ নাই বিভিন্ন ইস্যু আছে আৰু ফ্লোৰ কোঅৰ্ডিনেশ্যনটো যদি বিৰোধী হয় তেখেতসকলে নিজে ভাবিব লাগে কোনকেইটা সমস্যাই জনগণক দিগভ্ৰান্ত কৰিছে জনগণক হতাশ কৰিছে চৰকাৰৰ কোনসমূহ কাম কাজৰ বাবে সেই গতিকে সকলোৱে নিজে নিজে কোঅৰ্ডিনেট কৰা উচিত আৰু আপোনালোককো ধন্যবাদ আপোনালোকে যোৱা সময়ছোৱাত চৰকাৰৰ বিভিন্ন বিফলতাসমূহ প্ৰচাৰ মাধ্যমৰ যোগেদি হেয়া লাগে ইলেক্ট্ৰনিক মিডিয়া হওক বা প্ৰিণ্ট মিডিয়া আপোনালোকে আগবঢ়াই আনিছে আপোনালোকৰ যিবিলাক বিষয় সেই বিষয়বিলাকক আমি নিশ্চয় বিধানসভাত গুৰুত্ব দিম যাতে আপোনালোকৰ লগতে আমাৰ দ্বাৰা চৰকাৰৰ দৃষ্টি আকৰ্ষণ হয় আৰু সমস্যা সমাধানৰ দিশত আমি প্ৰচেষ্টা ল'ব পাৰোঁ नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाय लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसि फिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ रबि कबिराजखौ जगाजग खालामनो थाखाय मोबाइल नम्बर 7099193841 एबा 7086047381 आव कल खालामनो हागोन